নামৰ বলি এটা আগবঢ়াইছে আপোনালোকে আন্তঃৰাষ্ট্ৰীয় নাৰীদিৱস উপলক্ষে এয়া শুনক তেখেতৰ খুব মধুৰ কণ্ঠ সকলোকে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জনাইছোঁ পৃথিৱীৰ প্ৰতিগৰাকী নাৰীলৈকে আৰু এনেকৈ কিবা কৰিব এইটো বাৰু আমি কৰ্মসূত্ৰে এনেকৈ দিব লগা হৈছে সদায় পিছতে অতি হ'ব পাঁচটি এটা হ'ব তাৰ ভিতৰতে ধন্যবাদ।
চাওক আমাৰ হস্পিটেলৰ ভাইটিকেইটাই এতিয়া এটা নতুন ফ্ৰিজ আনিলে। ফ্ৰিজটো দেখাই দিয়াচোন কোনোবা আনিলে ফ্ৰিজবিলাক। এয়া নতুন ফ্ৰিজ আনিলে। ফ্ৰিজৰ কাৰণে আমি এতিয়া চবেই মিলি ঠাণ্ডা এটা খাইছোঁ। যি বহুত ঠাণ্ডা চাওক। এইয়া চবেই মিলি মই যে ফুটাটোৱে খুলিব পৰা নাই ইমান। এই চোৱা মই খাইছোঁ, চবেই খাম। এয়া মই এতিয়া কেনেকৈ খাম এইডাল কৰিব পৰা নাই। চবেই খাইছে ঠাণ্ডা। এইটো মেনেজাৰ ছাৰৰ ফালৰ পৰা উপহাৰ দিছে আমাক। এয়া ফুটা কৰি দিছে। এয়া ভালে নহয়